নমস্কাৰ স্বাগতম জনাইছো হেলথ ইজ ৱেল চেনেলটোৰ আন এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বহু সংখ্যক বিবাহিত অবিবাহিত মহিলাৰ নিজৰ পিৰিয়ডৰ সমস্যাক লৈ কমেন্ট কৰিছে আৰু সমস্যাৰ সমাধান বিচাৰিছে তেওঁলোকৰ বাবে মই কেইবাটাও ভিডিঅ' আগবঢ়াইছো পিৰিয়ড সময়মতে নোহোৱা ডিলে পিৰিয়ড বা অনিয়মীয়া মাহেকীয়া নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰু যিসকলৰ মাহেকীয়া বন্ধ হৈ আছে বা অহা নাই তেওঁলোকৰ পিৰিয়ড 3 দিনৰ ভিতৰত আহি যাব পৰাকৈ এটা সাধাৰণ ড্ৰিংক লৈ আহিছো আপোনালোকৰ মাজলৈ আজি গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এটা কথা ক'ব বিচাৰিছো যে বহুতে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ নাচায় ডাইৰেক্ট বিধানটোৰ বিষয়ে চায় স্কিপ কৰে তেওঁলোকে কথাবোৰ বুজি নাপায় একেটা ভিডিঅ'টোত কোৱা কথাবোৰকে আকৌ কমেন্ট বক্সত কমেন্ট কৰে এনে হলে যেহেতু মেডিচিনৰ কথা গতিকে অলপ ইফাল হলেই অঘটন বা বেয়া ৰিজাল্ট পাব পাৰে গতিকে পুনৰবাৰ অনুৰোধ কৰিছো ভিডিঅ'টো শেষলৈকে চাইহে বিধানবোৰ ফলো কৰিব আগৰ ভিডিঅ'বোৰত মাহেকীয়া সমস্যাৰ কাৰণবোৰ ভালদৰে বুজাইছো আলোচনা কৰিছো তথাপি যিসকলে ভিডিঅ'টো প্ৰথমবাৰ চাইছে মোৰ চেনেলত প্ৰথম আহিছে তেওঁলোকৰ বাবে মই চমুকৈ কৈ দিছো যাতে ভালদৰে বুজি পায় অনিয়মীয়া মাহেকীয়া প্ৰথম কাৰণটোই হৈছে বেয়া লাইফষ্টাইল এটা মেইনটেইন কৰা যেতিয়া অস্বাস্থ্যকৰ বা অনিয়মীয়া খাদ্যাভ্যাস এটা মেইনটেইন কৰে তেতিয়া সেই ভুল খোৱা-বোৱাৰ পৰা আমাৰ বডিত যি এনজাইম আৰু হৰম'নছবোৰ থাকে এই হৰম'নছবোৰ অকামিলা হয় মহিলাৰ শৰীৰত বিশেষকৈ প্ৰজেষ্টৰন নামৰ এটা হৰম'ন থাকে আৰু এই হৰম'নেই পিৰিয়ডছটো আমাৰ ৰেগুলেট কৰে গতিকে ভুল লাইফষ্টাইল বা এনে ধৰণৰ ভুল কামবোৰৰ বাবে এই হৰম'নটো নিজে অনিয়ন্ত্ৰিত হৈ যায় মানে যিটোৱে পিৰিয়ডছৰ সিস্টেমটো মেইনটেইন কৰে ৰেগুলেট কৰে এই ভুল খোৱাবোৰৰ পৰা বা এটা বেয়া লাইফষ্টাইলৰ বাবে সেই হৰম'নটো নিজে অনিয়ন্ত্ৰিত হৈ পৰে ফলস্বৰূপে পিৰিয়ডছৰ প্ৰব্লেম আহিবলৈ আৰম্ভ হৈ যায় পিচিঅডি পিচিঅএছ ফাইব্ৰইডছ আদি ৰোগত যিসকলে ভুগি থাকে তেওঁলোকে ইৰেগুলাৰ পিৰিয়ডছৰ সমস্যাটো ভুগি থাকে ইয়াৰ উপৰিও থাইৰয়েড ডায়াবেটিছ ব্লাড প্ৰেছাৰ ষ্ট্ৰেছ আদি ৰোগবোৰ আৰু ইয়াৰ বাবে ব্যৱহাৰ কৰা দৰৱবোৰৰ সাইড ইফেক্ট হিচাপেও পিৰিয়ডছৰ প্ৰব্লেম হ'ব পাৰে আপোনাৰ পিৰিয়ড ইনষ্টেন্টলি আহি যাবৰ বাবে ড্ৰিংকটো প্ৰস্তুত কেনেকৈ কৰিব চাই লওক প্ৰথমে এটা পাত্ৰত 1 গিলাচ পানী ল'ব আৰু ইয়াৰ পিছত পানীখিনিত প্ৰায় 1.5 ইঞ্চি মানৰ এটুকুৰা আদা খুন্দি দিব আদাত কিছুমান প্ৰাকৃতিক এনজাইম থাকে যিয়ে আমাৰ শৰীৰত নিৰ্দিষ্ট মাত্ৰাত হিট জেনেৰেট কৰে মানে অলপ গৰম বৃদ্ধি কৰে আৰু আমাৰ হৰম'নবোৰ জগাই তুলি কাৰ্যক্ষম কৰি তোলে গতিকে 1 গিলাচ পানীৰ লগত আদা দিয়াটো অতি দৰকাৰ ইয়াৰ লগতে 1 চামুচ জিৰা আৰু 1 চামুচ চফগুটি খুন্দি পানীত দিব জিৰা আৰু চফগুটিয়ে শৰীৰৰ বিউটি হৰম'ন জাগ্ৰত কৰে আৰু লগতে পিৰিয়ডছৰ বাবে যিকিটা হৰম'ন দৰকাৰ হয় বা যিকিটা হৰম'নে পিৰিয়ডছৰ ক্ষেত্ৰত কাম কৰে সেই হৰম'ন কেইটাকো জগাই তোলে আৰু কাৰ্যক্ষম কৰি তোলে আদা জিৰা চফ এই মিশ্ৰণটো পানীখিনিত উতলাই থাকিব আৰু যেতিয়া মানে উতল আহিব সেই সময়তে আপোনালোকে চামুচ হালধি ঢালি দিব তাত আৰু তেতিয়ালৈকে উতলাই থাকিব এইখিনি মিশ্ৰণটো যেতিয়ালৈকে উতলি গৈ এইটো আধা কাপ নৰয়গৈ হালধি আমাৰ ইমিউন শক্তিটো বঢ়ায় মানে আমাৰ যিটো ৰোগ প্ৰতিৰোধ কৰিব ক্ষমতা থাকে সেই ক্ষমতাটো শৰীৰত বৃদ্ধি কৰি দিয়ে আৰু ইনফেকচনৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে এইখিনি উতলোৱাৰ পিছত মিশ্ৰণটো সেকি ল'ব আৰু চাহ খোৱাৰ দৰে খাব যদি এই মিশ্ৰণটো খাবলৈ অকণ বেয়া পাইছে মানে সোৱাদটো অলপ বেয়া লাগিছে তেতিয়া আপোনালোকে 1 চামুচ পিয়ৰ মৌ ৰসো মিহলি কৰি খাব পাৰে যদি মৌ ৰস নাপায় আপোনালোকে তেনেদৰে খাব লাগিব এইটোৱে আছিল অনিয়মীয়া মাহেকীয়াৰ বাবে ৰামবান ড্ৰিংক আপোনালোকক প্ৰস্তুত কৰিবলৈ শিকালো মই আপোনালোকে ঘৰত এইটো প্ৰস্তুত কৰি চাব পাৰে যেতিয়া আপোনালোকৰ পিৰিয়ড মিছ হয় তেতিয়া আপোনালোকে এইটো খাব পাৰিব মাত্ৰ এদিনৰ পৰা 3 দিনত পিৰিয়ড আহি যাব কিন্তু মনত ৰাখিব এই ড্ৰিংকটো আপুনি 3 দিনতকৈ বেছি নাখাব 3 দিন কন্টিনিউ খোৱাৰ পিছতো যদি আপোনাৰ পিৰিয়ড নাহে তেন্তে জানিব যে আপোনাৰ প্ৰব্লেম গভীৰ গতিকে ডক্টৰৰ পৰামৰ্শ লৈ হৰম'নেল টেষ্ট সোনোগ্ৰাফি আদি কৰাই লওক কাৰণ পিচিঅডি ফাইব্ৰইডছ এণ্ড্ৰমেট্ৰিয়ছিছ আদিৰ প্ৰব্লেমবোৰ আজিকালি প্ৰায় মহিলাৰে হৈ থকা দেখা যায় আপোনাৰো হ'ব পাৰে যিসকলে লিভিং ৰিলেশ্যনশ্বিপত আছে মেৰিড হয় তেওঁলোকে কিন্তু পিৰিয়ডটো মিছ হৈ যোৱাৰ তৎক্ষণাতে আপোনালোকে এই ড্ৰিংকটো খাই নিদিব
কাৰণ আপোনালোকৰ প্ৰেগনেন্সি হোৱাৰ সম্ভাৱনাও থাকিব পাৰে গতিকে আপোনালোকে এটা কিট লৈ ঘৰতে প্ৰেগনেন্সিটো টেষ্ট কৰিব তাৰপিছতহে এই ড্ৰিংকটো খাব আৰু ড্ৰিংকটো খোৱাৰ লগতে আপোনালোকে নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিব ৰেগুলাৰ এক্সাৰচাইজ কৰক য়োগা কৰক দৈনন্দিন কাম কাজ কৰক তেতিয়া আপোনালোকে ভাল এটা ৰিজাল্ট পাব ড্ৰিংকটো খোৱাৰ লগে লগে আপোনালোকৰ পিৰিয়ডটো আহিব কিন্তু ভৱিষ্যতে যাতে আকৌ তেনেকুৱা অকামিলা নহয় তাৰ বাবে আপোনালোকে এইখিনি কাম কৰক আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব অন্য কিবা অসুবিধা থাকিলে কমেন্ট বক্সত বা মেইল কৰি জনাব যিমান পাৰোঁ মই হেল্প কৰিম ষ্টে হেল্ডি জয় অসম